আগতে গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা নহয় আৰু 12টাই বাজিলে। এফালে যাবলৈ লৈছোঁ আৰু ক'ত যাওঁ কি কথা দেখুৱাই থাকোঁ। আৰু ঘৰলৈ আহিলে নিমন্ত্ৰণটো পাই থাকোঁ, ভাল লাগে। ভাত খোৱা হওক, চাহ খোৱা হওক, নিমন্ত্ৰণটো পাই থাকিলে ভাল লাগে, গৈ ভাল লাগে। কিমাননো লোকক খুৱাম গুৱাহাটীত, এতিয়া নিজেও খাই ভাল লাগে ন বেলেগৰ ঘৰত গৈ। গতিকে ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ' লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব। এতিয়া ক'ত যাওঁ কি কথা আপোনালোক দেখুৱাই থাকোঁ, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। ব'লক এতিয়া ঘৰতে গৈ আছোঁ। মোকোবা মই মা ভাইমন দা ইয়াৰ আগত, এয়া ভাইটিয়ে চলাইছে। আমি কেনেকুৱা লাগিছে ন মাম্পী ঘৰলৈ যাওঁ বুলি ক'লে, কেনেকুৱা লাগে বিয়া নাই হোৱা নিচিনা লাগি থাকে। মাম্পী ঘৰলৈ আকৌ বেলেগ তাই ভাত খুৱাব। আজি কি কি খুৱাই দেখুৱাম, তাই অকলে অকলে বনাই খুৱাব। কি কি বনাইছে এয়া আমি মিঠাই কিনিবলৈ গৈছোঁ। যজ্ঞ মন্দিৰৰ এখন দোকান, বহুত ধুনীয়া টেষ্টি কালাকান পায়, বহুত ধুনীয়া। মিঠাই ল'লোঁ কালাকান, বহুত টেষ্টি হয় কালাকানটো। মই ভিতৰত ভিডিঅ' কৰিবলৈ পাহৰিলোঁ, খালি টেষ্টি হয়। মিঠাই ল'বলৈ আহিলোঁ মাম্পীৰ ঘৰলৈ আহি, এয়া কালাকান ল'লোঁ, বহুত টেষ্টি হয়। কালাকানৰ দোকানখনৰ বাহিৰৰ পৰা দেখুৱাইছোঁ ভিডিঅ'টো। বহুত টেষ্টি হয় কালাকানটো ন। মোকোবা দিনে ৰাতিপুৱা কেইটালৈকে এফাল এফাল লাগেই, সদায় সদায় খাওঁৱেই আৰু লাগেই। বহুত ভাল পায় খাই। আহি পালোহি, এতিয়া ৰান্ধনীয়ে কি বনাই আছে দেখুৱাম দেই আপোনালোকক। মাম্পী হাই দি দিয়া। কি বনাইছা? চিকেন দাইল দি পেলাই বনাইছোঁ আজি। বা টেষ্টি চিকেন। দেৰি হ'ল আমাৰ আহি পোৱা, মানে ৰেচিপিটো নেদেখুৱাব নোৱাৰিলোঁ দেই। এয়া এনেকৈ দেখুৱাই দিছোঁ। আৰু টেষ্টি টেষ্টি চিকেন বনাই, খাবলৈ কি হ'ল মই আহিলে খোৱাই থাকে ধুনীয়া ধুনীয়াকৈ চিকেন। পাকঘৰটো ধুনীয়াকৈ ৰাখিছে তাই। মানে মাম্পী যেতিয়া বিয়া ঠিক হৈছে আৰু তেতিয়া মই মানে কওঁ মাম্পী মানে ৰেষ্টুৰেণ্টৰ খানা পূৰা বনাব জানে চব, কিন্তু ভাত আৰু দালিটো বনাব নাজানে। তাইক সেইকাৰণে কওঁ ঘৰত গৈ বোলো ৰেষ্টুৰেণ্টৰ খানা খুৱাই থাকিবা চবকে, টেষ্টি টেষ্টি। এয়া মাছৰ জোল বনাই থৈছে তাই, টেঙা দিয়া ন। টেঙা দিয়া মাছৰ জোল বনাই থৈছে। এয়া ড্ৰয়িং ৰুমত থকা ফুলখিনিও এটা ভিডিঅ' কৰি ল'লোঁ, ধুনীয়াকৈ তাই সজাই থৈছে। মই এতিয়া কামলৈ যাওঁ, আহি পাওঁহি, দেউতাই ভাত চাত বনাই থৈ দিয়ে কেতিয়াবা। কাটি ভাত চাত বনাই থৈ দিয়ে। এইফালে আকৌ মাছৰ মাথা বন্ধাকবি দি বনাইছে। মোৰ মাৰ ফেভৰেট কাৰণে তাই এইটো বন্ধাকবি দিয়ে বনালে। আৰু এইটো লেম্পটো চাওক ইমান ধুনীয়া লাগিছে, বহুত বছৰৰ মূৰত লেম্প দেখিছোঁ, দেখিয়ে ভাল লাগিছে। নজ্বলাই তেনেকৈ থৈ দিছে আগৰ পৰা। ইফালে অলপ আগলৈ গ'লে ৰাস্তাটোৰ পৰা মোৰ স্কুলখন পায়, মই যিখন স্কুলত পঢ়িছিলোঁ, কেতিয়াবা দেখুৱাই দিম বাৰু। অকণমান বহি আছোঁ, এইখিনি বহি থাকি ভাল লাগে। ৰাস্তালৈ চাইছে পৰিৱেশটো, এয়া ৰাস্তাটো এইটো। বহি কথা পাতি আছোঁ, খানা হৈ গ'ল। মাম্পী টেষ্টি টেষ্টি বনাইছে, খামগৈ আৰু। ভাইমন দা আৰু মাম্পী দেউতাকক দি লৈছোঁ। প্লাৱনত নাই। মাম্পী বিয়াখন কোনে ঠিক কৰিছিলে কৈ দিয়া। মই কোন? মই ঘটক। তাইৰ হাজবেণ্ড মোৰ ফ্ৰেণ্ড হয়, স্কুল ফ্ৰেণ্ড। সি নাই, এতিয়া অফিচলৈ গ'ল। দেখাম বাৰু পিছত। আৰু দাদাও নাই, আৰু দেউতা ভাত খাই আছে। মাম্পী দেউতা আৰু তাই সবাইকে ভাত খাই আছে। তাৰপিছত দেউতাক দেখুৱাম বাৰু। আমি এতিয়া কথা পাতি আছোঁ, ইমান ভাল লাগিছে বহি। এইখিনিত তাইক মই সুধিছোঁ তুমি বহা নে, এইখিনিত মানুহ চাইছে, ভাল লাগে বহি থাকিবলৈ পাই। অকণমান আগলৈ মোৰ স্কুলখন আছে, পঢ়া স্কুলখন, পাৰিলে দেখুৱাম আৰু স্কুলখন। চাই লওঁ আজি সন্ধিয়া সময়লৈকে। ভাল পাইছে, চাই ফুৰিছে গোটেইখন। চাবা দেই, ভালকৈ যাবা আকৌ। মালৈ চবে ভয় কৰি থাকে, পৰি থাকে যে টুপুচ টুপুচকৈ ক'ৰবাত ক'ৰবাত। ইয়াতে বহি ভাল পায় চব, ভিতৰলৈ নগৈ ইয়াতে বহি আছোঁ। সেয়া ভাইমন দা ভাত খাই আহিলে, বহিছে এতিয়া। এইখিনি বহি বহি চাই ভাল লাগে। ৰাস্তা মাম্পীও এইবোৰ ধুনীয়াকৈ ফুলৰ তাত সজাই থৈছে, দেখিছেনে? ভাল লাগিছে, ফুলবোৰ ফুলিছে কিছুমানত। মাম্পী শহুৱেক হয়, বৰ মৰম কৰে বৰ্তাই। মাম্পীলৈ চকলেট আনিলে মোলৈও চকলেট দি পঠিয়াইছে। আগৰ পৰাই মৰম কৰে, বৰমাও বৰ মৰম কৰিছিলে। এয়া ভাত, মাছৰ পেটু, বন্ধাকবি দিয়া মাছৰ মাথা, এয়া হৈ গ'ল, আমি খাই লওঁ। এয়া ওপৰৰ ৰুমলৈ আহিলোঁ, মাম্পীৰ ৰুমত। আম গছজোপা চাওক, আমখিনি ইমান ধুনীয়াকৈ ফুলি আছে। এইবাৰ পূৰা চব গছতে আম গছবোৰত ফুলা দেখিছোঁ, বৰ ভাল লাগিছে দেখি। আৰু এইফালে টাব দি থৈছে, খিৰিকীতে এইফালে চাইছোঁহি আহি। এয়া ৰাস্তাটো। এইফালে আকৌ মাম্পীয়ে বিয়া কেছেটটো লগাব পৰা নাই, খঙতে একদম গিৰিয়েকলৈ ফোন মাৰি আছে। এবাৰ লগাইছে, এবাৰ অন কৰিছে, এবাৰ অফ কৰিছে, এইবোৰ কৰি আছে। পূৰা বিচনাত
ভাত খাই পূৰা বিচনাত পৰি দিছেহি সেই বিচনাখন দেখি। ফাইনেলি বিয়াৰ কেছেটটো লাগিলে আৰু ইমান ভাল লাগিছে ডেক'ৰেশ্যনখিনি, ফুলখিনি দিছে। যজ্ঞ মন্দিৰত পাতিছিলে। আমি চবেই বিয়া কেছেট চাইছোঁ মাম্পী ভাগৰ। আকৌ মনত পৰি যাব এতিয়া বিয়ালৈ। এয়া মাম্পী জোৰোণৰ সময়ত এনেকৈ আছিলে, বৰ ধুনীয়া লাগিছে জোৰোণৰ লুকটো, জোৰোণ দি পেলাই আহোঁতে। ভিডিঅ'টো চাই থাকোঁতে ফটোটো ভিডিঅ' কৰি ল'লোঁ ময়ো, মনত পৰি গৈছে বিয়াখনলৈ। আৰু ভিডিঅ'টো খুব ধুনীয়া হৈছে, তাইকো বৰ ধুনীয়া লাগিছিলে। আৰু এয়া আহিছে দৰা আহিব সময়ত, দৰা এয়া গৰু গাড়ীত আহিছে, ভাল লাগিলে। এয়া মোৰ একদম ফ্ৰেণ্ড লগৰ মাম্পী গিৰিয়েক, এয়া তাই ৰিচেপশ্যনত এয়া মই কথা পাতি আছোঁ, এয়া ময়ো ওলাইছোঁ ৰিচাৰ লগত। এয়া দৰা কইনা, এয়া যেতিয়া বিয়া হোৱাৰ পিছত মানে এয়া মোকোবাই ভিতৰলৈ লৈ গৈছে। আজিকালি ভিডিঅ' চাই আছোঁ বোলে মাও কান্দিছে নিব, কইনাই কান্দা নাই, গোটেই বিয়াখনত হাঁহি হাঁহি থাকিলে। এতিয়া মোৰো অকণমান ওলাইছে বাৰু, মাকেতো পূৰা কান্দি কান্দি ভিডিঅ' চাই, কইনাই গোটেই বিয়াখনতে নাকান্দিলে। বহুত ধুনীয়া এছ বিস্কুট, বহুতে চিনি পায় আগৰ মানুহবোৰে ন। আমি এতিয়া আগতে চাওঁ, ভাল লাগিছে খাই, টেষ্টি টেষ্টি। মই খাবলৈ ভাল আৰু বেছি পেটটো আভোগ নকৰে, মালটো পাতল হ'ল দেখিবলৈহে ডাঙৰ। এইটো এছ বিস্কুট কোনে কোনে চিনি পাইছে মোক কমেণ্ট ছেকশ্যনত জনাব। কাৰণ টেষ্টি, খাবলৈও টেষ্টি আৰু বহুত মই আগতে শুনি থাকোঁ এছ বিস্কুট বুলি, কিন্তু আজি ফাৰ্ষ্ট টাইম খাইছোঁ আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ এছ বিস্কুট। এয়া মাম্পীয়ে চাহৰ লগত কালাকান, চানা আৰু এছ বিস্কুট সেয়া উলিয়াই দিছে, আমি এয়া খাই লওঁ। এইটো মোক, এইটো মাম্পীক, এতিয়ালৈকে অহাৰ পৰা মোক 3টা দিলে 3 দিনে। সেয়া আলহী ভাল লাগিলে, দিনটো ভালকৈ গ'ল, গোটেই দিনটোৱে পাৰ কৰিলোঁ। কালি আহোঁতে এটা বেয়া লাগিলে, গাড়ীখনতে টিফিন দুটামান আছিলে লৈ আহিছিলোঁ, তাহাঁতৰ ঘৰৰ পৰা মানে মোকোবাই লৈ আহিছিলে, মোকোবাই ভাগৰ টিফিন গাড়ীখনতে গুচি গ'ল। ল'ৰাটোৱে ফোন কৰি দি থৈ যাম বুলি কৈছে, নিদিয়ালৈকে হয়তো এটা টেনশ্যন এটা থাকিব। গতিকে ইমানতে আজি ব্লগটো চাই চাগে ভাল পালে, আৰু ইমানটা সামৰণি মাৰিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে, আৰু যোনে যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।